ডাঙৰ ডাঙৰ মাছেৰে আজি বোলো ভাত সাঁজ খাই লওঁ। একদম থলুৱাকৈ বনাইছোঁ দেই। এইফালে মাছ কাটি কুটি একদম প্ৰায় ফ্ৰাই কৰি ল'লোঁ। এইফালে আলু দুডোখৰমান ফ্ৰাই কৰি ল'লোঁ, লগতে হাফ ফ্ৰাই কৰা মাছ 4ডোখৰমান ঢালি ল'লোঁ, লগতে নহৰু আদা পিঁয়াজ কেঁচা জলকীয়া বিলাহী দি পেলাই একদম সুন্দৰকৈ গ্ৰেভি বনাই ল'লোঁ। আৰু এইদৰে পূৰা ড্ৰাই ফ্ৰাই কৰি আছোঁ দেই। এইখিনি মছলাখিনি ঢালি পেলাই, মছলানো কিনো আৰু বেলেগ মছলা নাই দিয়া, অকণ জিৰাহে ঢালি দিছোঁ। মাছত জিৰা দিলে খাবলৈ ভাল লাগে। আৰু আখালি পেলাই একদম বাতিটো পানীকণ কেলেনো পেলাওঁ, আখালি পেলাই চব্জিতে দি দিছোঁ। কিনা হাঁহৰ বোলে ঠোঁটলৈকে মঙহ বুলি কয় নহয়। এইফালে মোৰ চব্জি ৰেডি হৈ গ'ল, একদম ধোঁৱা ওলাই আছে আৰু এনেকুৱা টেষ্টি লাগিছিলে নহয় খাবলৈ। আৰু লগতে মাছৰ পেটুখিনি যে ইমান ধুনীয়াকৈ ওলাইছিলে, মাছৰ পেটুখিনিও ভাজি ল'লোঁ। আৰু লগতে অমিতা খাৰ বনাই লৈছোঁ, একদম পূৰা মাৰিলোঁ আৰু দেই দুপৰীয়া সাঁজটো। আপোনালোকে খালে নাই বাৰু কমেণ্ট কৰি জনাবচোন। আৰু মোৰ থলুৱা জুতিবোৰ কেনেকুৱা লাগে বাৰু। আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই। আজি একদম পূৰা ধুনীয়াকৈ দুপৰীয়া ভাত সাঁজটো মাৰি ল'লোঁ, দেখিছেনে? এনেকৈ খাবলৈ কোনোবা দিনাখনি বৰ মন যায়। তৃপ্তিৰে ভাত সাঁজ খাই ল'লোঁ। আজিলৈ আহোঁ, বাই বাই।